নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটোত ভিজিট কৰিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিবা। ইণ্ডিয়ান আৰ্মি TES ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা কেইবাটাও পোষ্ট ওলাইছে, 90টা ভেকেঞ্চি ওলাইছে TES 12 পাছ কৰা ষ্টুডেণ্টখিনিৰ কাৰণে, যিবোৰে ইণ্ডিয়ান আৰ্মিত যাব বিচাৰে হাই ছেকেণ্ডেৰী পাছ কৰি, সেইবিলাকৰ কাৰণে সোণালী সুযোগ। কি কৰিব লাগিব সবিশেষ জানিবলৈ ভিডিঅ'টো সকলোকে চাই থাকিবা। ইণ্ডিয়ান আৰ্মি লাষ্ট ডেটটো হ'ল 6 তাৰিখ 11 মাহ 2024। 90টা ভেকেঞ্চি উলিয়াইছে টেকনিকেল এণ্ট্ৰি স্কিমৰ আণ্ডাৰত, আনমেৰিড মেল কেণ্ডিডেট। টাইপ অফ এণ্ট্ৰি টেকনিকেল এণ্ট্ৰি স্কিম TES 53 জুলাই 2025। পোষ্ট আছে 90টা আৰু প্ৰি কমিশ্যন ট্ৰেইনিং একাডেমি নামটো হ'ল ইণ্ডিয়ান মিলিটাৰী একাডেমি IMA দেহৰাদুনত হ'ব। আৰু ডিউৰেশ্যন অফ ট্ৰেইনিঙৰ সময়সীমা হ'ল 4 বছৰ ট্ৰেইনিং হ'ব আৰু এৱাৰ্ড অফ ডিগ্ৰী ইঞ্জিনিয়াৰিং ডিগ্ৰী পাবা 4 বছৰৰ ট্ৰেইনিং কৰাৰ পিছত। আৰু টাইপ অফ কমিশ্যনটো পাৰ্মানেণ্ট কমিশ্যন দিয়া হ'ব। আৰু ৰেংক আফটাৰ ট্ৰেইনিং লিউটেনেণ্ট। আৰু ষ্টিপেণ্ড ডিউৰিং ট্ৰেইনিং মানে ট্ৰেইনিঙৰ লগতে চেলাৰী দি থাকিব 56,100 পাৰ মান্থকৈ, মানে 56,100 টকা পাৰ মান্থকৈ দিব। বহুত ডাঙৰ এমাউণ্ট হয় এইটো, প্ৰথমৰ পৰাই ট্ৰেইনিঙতে দিব। আৰু পে' লেভেলটো লেভেল 10ত গৈ হ'বগৈ 56,100 পৰা 1,77,500 টকা পৰ্যন্ত। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ ইণ্ডিয়ান আৰ্মি TES ৰিক্ৰুইটমেণ্ট এলিজিবিলিটি ক্ৰাইটেৰিয়া থাকিব। এজ লিমিটটো 16.5 বছৰৰ পৰা 19.5 বছৰৰ ভিতৰত হ'ব লাগিব। 2 জানুৱাৰী 2006 চনৰ আগত জন্ম হোৱা হ'ব নালাগিব। তাৰপিছত 2 জানুৱাৰী 2006 পৰা 1 জানুৱাৰী 2009ৰ ভিতৰত জন্ম হোৱা হ'ব লাগিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব মিনিমাম 10+2 মানে হাই ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব। 60% মাৰ্কছৰ সৈতে ফিজিক্স আৰু কেমেষ্ট্ৰি আৰু মেথমেটিক্স থাকিব লাগিব ছাবজেক্টকেইটা। PCM পাৰ্চেণ্টেজ থাকিব লাগিব 60% মাৰ্কছৰ সৈতে। আৰু কেণ্ডিডেট মাষ্ট হেভ এপিয়াৰ্ড ইন JEE মেইনছ, মানে JEE মেইনছ এক্সাম দিয়া হ'ব লাগিব 2024ত। আৰু কেনেকৈ এপ্লাই কৰিব এইটো কাৰণে আপোনালোকে www.joinindianarmy.nic.in ত গৈ অফিচিয়েল ৱেবছাইটত গৈ এপ্লাইটো কৰি দিব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেটকেইটা কি জানি লোৱা, যে ষ্টাৰ্টিং ডেটটো হৈছিলে 7 অক্টোবৰ 2024 পৰা আৰু লাষ্ট ডেটটো 6 নৱেম্বৰ 2024লৈকে থাকিব। তাৰ আগতে অনলাইনটো কৰি দিবা। ধন্যবাদ। জয় অসম।